Reliance AGM 2020 আৰম্ভ হ'ল। Reliance Industries 43 সংখ্যক AGM। Reliance AGM 2020 Reliance Industries জেনেৰেল মিটিং আৰম্ভ হৈছে। প্ৰথমবাৰৰ বাবে এই বৈঠক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হৈছে। Reliance Industries 43 সংখ্যক AGM আৰম্ভ হৈছে। ইয়াৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ শ্বেয়াৰ ৰেকৰ্ড উচ্চ শিখৰ পাইছেগৈ। মাৰ্কেট কেপৰ ফালৰ পৰা দেশৰ সৰ্ববৃহৎ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ AGM অৰ্থাৎ এনুৱেল জেনেৰেল মিটিঙত কোম্পানীৰ মেগা ফিউচাৰ প্লেন ঘোষণা কৰা হ'ব পাৰে। বুধবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰ প্ৰাইজে 2000 ঘৰ অতিক্ৰম কৰিছে। বৰ্তমান ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে বিনিয়োগকাৰীক ফিউচাৰ প্লেনৰ বিষয়ে জনাইছে। আজিৰ AGM ভেলু এডেড প্ৰডাক্ট নিৰ্মাণৰ কাৰণে উৰ্জাক কাৰ্বন মুক্ত কৰাৰ সন্দৰ্ভত কোম্পানীৰ আঁচনি সন্দৰ্ভতো কথা হ'ব পাৰে। এইদৰে কৰা উৎপাদনৰ পৰা কাৰ্বন এমিশ্যন নহ'ব। জানিব পৰা মতে আজিৰ AGMত কৰোনা কালৰ পিছত কোম্পানীৰ ব্যৱসায়িক ৰণনীতি আৰু সম্পত্তিৰ মুদ্ৰাকৰণৰ সন্দৰ্ভতো তথ্য প্ৰদান কৰা হ'ব। সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি দিল বেচেৰা ট্ৰেইলাৰত নিজকে নেদেখি ছেইফ আলী খানে ক'লে এই কথা। একো নোকোৱাকৈ এই পৃথিৱীৰ পৰা বিদায় লোৱা অভিনেতা সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি দিল বেচেৰা ট্ৰেইলাৰ জনপ্ৰিয় হৈ পৰিছে। ছবিখন 24 জুলাইত মুক্তি লাভ কৰিব। দিল বেচেৰা ট্ৰেইলাৰে ইউটিউবত অভিলেখ সৃষ্টি কৰিছে। ছবিখনত সুশান্ত আৰু সঞ্জনা সাংঘিৰ সৈতে দেখা যাব ছুপাৰষ্টাৰ ছেইফ আলী খানকো। কিন্তু ছবিখনৰ ট্ৰেইলাৰত ছেইফ আলী খানক দেখা যোৱা নাই। ট্ৰেইলাৰত নিজকে নেদেখি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছেইফে। ট্ৰেইলাৰত নিজকে নেদেখি ছেইফ আলী খানে শান্তভাৱে কোনো কথা নাই, এনেও মই এই ছবিখনত কেমিঅ' কৰিছোঁ। মই সুখী যে তেওঁলোকে মোক দেখুওৱা নাই। তেওঁ কয় যে এনেকুৱা নহয় যে সেয়া এক বিকল্প, কিন্তু এয়াও সত্য যে সুশান্ত যোৱাৰ পিছত বহু লোকে এইটো ঢৌত উটি গৈছে। তেওঁ কয় যে এতিয়া ইয়াৰ বাদে মোৰ আন বিকল্পও নাই। কাষ্টিং ডাইৰেক্টৰ মুকেশ চাব্ৰাই সুশান্তৰ এই ছবিখনৰ জৰিয়তে ডাইৰেকশ্যনত খোজ পেলাইছে। আনহাতে সঞ্জনাই এই ছবিখনৰ জৰিয়তে বলিউডত অভিষেক ঘটাইছে। 2 মিনিট 43 ছেকেণ্ডৰ ট্ৰেইলাৰত ইউটিউবত এতিয়ালৈকে 7,50,00,000 লাখৰো অধিক লোকে প্ৰত্যক্ষ কৰিছে। সুশান্তৰ এই ছবিখন OTT লাভ কৰিব। আনহাতে ছবিপ্ৰেমীয়ে দাবী কৰিছে যে ছবিখন OTT প্লেটফৰ্মৰ পৰিৱৰ্তে ছবিঘৰত ৰিলিজ, কিন্তু ছবি নিৰ্মাতা ছবিখন ডিজনী হটষ্টাৰত মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে। ভাৰত চীনৰ সীমা বিবাদ আজি চতুৰ্থবাৰলৈ মিলিত হ'ব দুই দেশৰ সেনা বিষয়া। পূৰ্বৰ দুবাৰেই আলোচনা 12 ঘণ্টালৈকে চলিছিল। লেহৰ XIV কৰ্পছ কামাণ্ডাৰ LT জেনেৰেল হৰিন্দৰ সিঙে আজি লাডাখ সীমান্তত চতুৰ্থবাৰৰ কাৰণে আলোচনাত মিলিত হৈছে। চীনৰ ছিনজিয়াং সামৰিক জিলাৰ কামাণ্ডাৰ মেজৰ জেনেৰেল লিউ লিন। লাডাখ সীমান্তৰ লাইন অফ একচুৱেল কণ্ট্ৰলৰ দুই দেশৰ সেনা বাহিনীৰ উপস্থিতি হ্ৰাস কৰিবলৈ মিলিত হৈছে সেনাৰ বিষয়া দুজন। ভাৰতীয় সীমাৰ অন্তৰ্গত চুচলত এই আলোচনা অনুষ্ঠিত হৈছে। পূৰ্বৰ দুবাৰেই আলোচনা 12 ঘণ্টালৈকে চলিছিল। ভাৰতীয় সেনাৰ সূত্ৰই জনোৱা মতে সীমান্তত দুই দেশৰ তহলদাৰী সেনাক পৰ্যায়ক্ৰমে হ্ৰাস কৰাৰ এক পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে এই আলোচনা অনুষ্ঠিত হৈছে। ভাৰতীয় সেনাই পেংগক টোছ লাইন অফ একচুৱেল কণ্ট্ৰল ভাৰত ভূমিত চীনা সৈন্যৰ অনধিকাৰ অৱস্থিতিৰ বিষয়টো আজিৰ বৈঠকত উত্থাপন কৰা হ'ব। ৰহাত দুজনকৈ আৰক্ষীৰ দেহত ধৰা পৰিল COVID-19ৰ অৱস্থিতি। এই ঘটনাৰ পিছত সমগ্ৰ ৰহা অঞ্চলতে সামাজিক সংক্ৰমণৰ আশংকা কৰা হৈছে। COVID-19 পজিটিভ ৰহাৰ দুজন আৰক্ষী ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে নগাঁও জিলাৰ ৰহাতো শেহতীয়াকৈ আৰক্ষী লোকৰ দেহত ধৰা পৰিছে COVID-19ৰ উপস্থিতি। ৰহাৰ মহেন্দ্ৰ হাজৰিকা ভৱনত বাহৰ পাতি থকা আৰক্ষীৰ 26 নং IRBN-ৰ দুজন আৰক্ষীৰ দেহত মঙলবাৰে ৰেপিড টেষ্টত ধৰা পৰে কৰোনা ভাইৰাছৰ অৱস্থিতি। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এই ভৱনত বাহৰ পাতি থকা আৰক্ষীৰ আন দুজন ব্যক্তিৰ দেহত ধৰা পৰিছিল কৰোনা ভাইৰাছ। বৰ্তমানো ভৱনটো সম্পূৰ্ণভাৱে চিল কৰিছে প্ৰশাসনে। এই ঘটনাৰ পিছত সমগ্ৰ ৰহা অঞ্চলতে সামাজিক সংক্ৰমণৰ আশংকা কৰা হৈছে। ৰঙিয়াত প্ৰলয়ংকাৰী বানত বিনষ্ট হৈছে সহস্ৰাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ। গড় ভিতৰ বালাগাঁৱত বহু দৰিদ্ৰ পৰিয়ালৰ গৃহহাৰা হৈ পৰিছে। যোৱা 4 দিনে বানত ককবকাইছে ৰঙিয়া মহকুমাৰ শতাধিক গাঁৱৰ গঞা ৰাইজ। প্ৰলয়ংকাৰী বানত এইবাৰ সহস্ৰাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ বিনষ্ট। বালাগাঁৱত বহু দৰিদ্ৰ পৰিয়াল গৃহহাৰা হৈ পৰিছে। নিজৰ ঘৰখন প্ৰলয়ংকাৰী বানে চকুৰ সন্মুখতে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি পেলালে। ঘৰৰ সকলো সামগ্ৰী উটুৱাই নিছে বানে। লোকসকলৰ এতিয়া আলৈ-আথানি নোহোৱা হৈছে। ক'ত থাকিব, কেনেকৈ নিজৰ ঘৰখন সাজি উলিয়াব, আনি নানা চিন্তাৰে জুৰুলা হৈ পৰিছে বানাক্ৰান্তসকল। ৰঙিয়াত বন্যাত্যৰ হাহাকাৰ, বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰীৰ বিতৰণ আচুৰ। পুঠিমাৰী নদীৰ ভগ্ন মথাউৰিৰ বাৰিষা নিৰ্মাণ নকৰি বিজ্ঞানসন্মতভাৱে খৰালি দিনত নিৰ্মাণ কৰি বানাক্ৰান্ত ৰাইজক সকাহ দিবলৈ দাবী জনাই আছুৱে। ৰঙিয়াত অবৰ্ণনীয় বান পৰিস্থিতি, অসহায় হৈ পৰিছে বানাক্ৰান্ত ৰাইজ। এই দুৰ্যোগৰ সময়ত বন্যাত্যৰ ওচৰত থিয় দিছে আছু। বানত ককবকাই থকা দৰিদ্ৰ পৰিয়ালৰ লোকসকলক সামান্য পৰিমাণে সাহায্য আগবঢ়ালে আছুৱে। গড় ভিতৰ বালাগাঁও হাছানটোক অঞ্চলত
আশ্ৰয় শিবিৰৰ প্ৰায় 250টা পৰিয়ালক সাহায্য প্ৰদান কৰে আছুৱে। আছুৰ এই পদক্ষেপক শলাগ লৈছে বানাক্ৰান্তই। ইফালে বানাক্ৰান্ত ৰাইজে পৰ্যাপ্ত সাহায্য পশুখাদ্য যোগান ধৰা, বানত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালসকলক গৃহ নিৰ্মাণৰ সাহায্য প্ৰদান আৰু বানখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী জনাই চৰকাৰক। লগতে পুঠিমাৰী নদীৰ ভগ্ন মথাউৰিসমূহ বাৰিষা নিৰ্মাণ নকৰি বিজ্ঞানসন্মতভাৱে খৰালি দিনত নিৰ্মাণ কৰি বানাক্ৰান্ত ৰাজ্যক সকাহ দিবলৈ দাবী জনাই আছুৱে। পুঠিমাৰী নৈৰ বাঢ়নি পানীয়ে এইবাৰ 5 ঠাইত মথাউৰি ছিঙি নিয়ে। জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে আছুৰ তথ্য আৰু কাৰ্যালয়ৰ সম্পাদক ধৰ্মেশ্বৰ দাসে।